চব্জি বনাম এতিয়া ৰঙালাও আলুৰে মাছৰ চব্জি বনাম। এতিয়া কেৰাহীটো গৰম হৈছে, ইয়াতে তেল দি দিছোঁ। মই ইয়াতে আদা নহৰু দি দিম। জিৰা দিছোঁ। অকণমান লগাই আকৌ ঢাকনিটো দি দিম। জুইটো অকণমান কমকৈ ৰাখিব, কম জুইত দিব। কম জুইত দিয়ে আৰু 5 মিনিটমান টাইম থাকিব দিব, ঢাকি থৈ দিব। তাৰপিছত এতিয়া মই ঢাকনিখন লগাই দিছোঁ। শুকাই গৈছে, ইয়াতে অকণমান পানী দি দিম। ঢাকনিখন দি থৈ দিম। জুইটো বঢ়াই দিম। এতিয়া মই ইয়াৰে ৰঙালাও আলুবোৰ ভাঙি দিছোঁ। ৰঙালাওখিনি ভাঙি দিছোঁ।
এতিয়া মাছ